Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man know it very well that you can be not allowed, but you should not agreement on India. Acting কৰা চলে এনেকৈ চাওঁ তেজ ওলাইছে নেকি জুবিন দাৰ লগত আপুনি একেলগে কাম কৰিছে চিনেমাত অভিনয় কৰিছে খালি এবাৰ শ্বুটিঙত এনেকুৱা হ'ল দাদাৰ লগত চিকাৰৰ শ্বুটিঙত মানে তাতে অসম আপেলটো আৰু মই আপেল বুলি তলত এইটো এটা আপেল বুলি লিখি দিম নেকি বৰ্তাই কৈছে তাৰপিছত দেউতাই কৈছে অঁ লিখি দিব লাগিবতো দেখিবলৈ যদি আমৰ নিচিনা হয় ফটকৈ এটা মানে বেয়া কমেণ্ট কোনোবা এটা এনেই ধৰক মই নিজে দেখিছোঁ কোনোবা এনেকৈ আহিলে না আহি পেলাই সোমাইছেহি আৰু নমস্কাৰ দ্য কানেক্টিভ ৰুমৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আনদিনাৰ দৰে আজিও আমাৰ মাজত দুজন অতিথি উপস্থিত আছে এজন হৈছে এটি আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাদেৱ আৰু আনজন হ'ল আমাৰ আটাইৰে প্ৰিয় অভিনেতা বৰ্তমান বহু বছৰৰ পৰা কে নামেৰে আমাৰ সকলোৰে মাজত এটা বিশেষ স্থান দখল কৰি থকা অভিনেতা সিদ্ধাৰ্থ শৰ্মা আপোনালোক দুইজনকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমি অনুষ্ঠানটোত চমুকৈ বিষয় কেইটামান কৈ যাওঁ আপোনালোকে সেই বিষয়ে কৈ গ'লেই হ'ল হ'ব কৈ যাম কেনেকৈ বা কওঁ কি বা বিচাৰিছে দিয়া সকলো এটা কওকচোন এই বৰ্ষৰ নাটক এই বৰ্ষৰ মানে প্ৰত্যেকবাৰে যেনেকৈ লওঁ তিনিখন নাটকে লৈছোঁ অভিজিৎ ভট্টৰ এখন ঝংকাৰ বুলি এখন 18 বছৰ আগতে কৰিছিলোঁ এইবাৰ আকৌ ৰিপিট কৰিছোঁ ৰিমেক তাৰপিছত প্ৰণৱ বৰুৱাৰ ডক্টৰ 420 বুলি আৰু ৰাজদ্বীপৰ ঈশ্বৰ পুত্ৰ বুলি তিনিখন ড্ৰামা কৰিছোঁ সিদ্ধাৰ্থ আছে তাৰপিছত সিদ্ধাৰ্থ 15 বছৰ পিছত 15 বছৰ পিছত আকৌ ভাইমানলৈ উভতি আহিছে বাকী গোটেইখিনি নতুন মানুহে আছে এবাৰ মানে দীপাংকৰ মহন্ত তাৰপিছত ঋতিক নাথ তাৰপিছত অনামিকা ময়ূৰী গৌতম আগতে থকা 2 বছৰ পুৰণা তাই আছে আৰু নপুৰণি বহুত ভাইমানৰ শিল্পী আছে আৰু কিন্তু তথাপি জানিব বিচাৰিম থিয়েটাৰ নে চিনেমা প্ৰিয়টোতো সৰুৰে পৰা মোৰ চিনেমাই আছিলে তো এতিয়াও চিনেমা বুলি নহয় মানে কেমেৰা ৱৰ্ক মোক ভাল লাগে কেমেৰাত কাম কৰি ষ্টেজতকৈ বেছি কাৰণ মই আগৰ পৰা কেমেৰাৰ লগত মানে চিনেমাও চাই ভাল পাইছোঁ আগতে চিনেমা চাই তেনেকৈ ডাঙৰ কৰিছোঁ থিয়েটাৰৰ লগত মই সৰুৰে পৰা ডাঙৰ হৈছোঁ যদিও দেউতাহঁত আছিলে থিয়েটাৰৰ একদম মানে স্কুলৰ দিনৰ পৰা গৈ থকা মই কেতিয়াও নথকা মই আহি মোৰ লাইনটো বেলেগ আছিলে তো আহি পেলাই আহিলোঁ তাৰ আকৌ পিছতহে মই লাহে লাহে থিয়েটাৰটো শিকিছোঁ আৰু মই থিয়েটাৰ বুলি ক'লে মানে মই গোটেই থিয়েটাৰৰ মানে ভাইমান থিয়েটাৰৰ যোনটো গ্ৰামাৰ মানে তাৰ যোনটো লেংগুৱেজ কৰা বা তাৰ যোনটো সেইখিনিতহে মই মানে হেৰি কৰোঁ কিন্তু মই থিয়েটাৰৰ কোনো মানে ইনষ্টিটিউচনেল কিবা নলেজ বা এনেকুৱা তেনেকৈ মই একো হেৰি কৰা নাই মানে লোৱা নাই তেনেকুৱা টিভি চিৰিয়েল চিনেমা নে ভ্ৰাম্যমাণ থিয়েটাৰ এক্টিং আৰু হেঙুল থিয়েটাৰ বুলি কওঁতে দুটা কথা মনলৈ আহিছে এটা হৈছে মাজনিশা চিঞৰ বুলি নাটকখন চাইছিলোঁ মই এতিয়া সৰু আৰু মাহঁতৰ লগত গৈ চাইছিলোঁ সন্মানীয় আদিল দা আছিল আৰু যতীন দাও আছিল সেই কথাটো মনত আছে আৰু আজিৰ পৰা 15 বছৰ আগতে মই কথা পাতিছিলোঁ জোনদাৰ লগত হেঙুলৰ আৰু তেতিয়া মই একেবাৰে নতুন আৰু ব্ৰহ্মপুত্ৰ থিয়েটাৰত আছিলোঁ তেখেতে অভিনয় ভাল পাই মোৰ লগত যোগাযোগ কৰিছিল তেতিয়া হেঙুললৈ মাতিছিল তেতিয়া মই তেওঁক কৈছিলোঁ যে এইবাৰতো মই ইয়াতে থাকিব লাগিব যিহেতু তেখেতে থাকিবলৈ ক'লেই মই থাকিম ক'লোঁ কিন্তু মই যে ভৱিষ্যতে কেতিয়াবা যাব পৰা হওঁ তেতিয়াহ'লে আপোনালোকৰ হেঙুলতে যাম আৰু এতিয়া 15 বছৰ পাছত হেঙুলতে আহিছোঁ এইবাৰ কিন্তু এতিয়া কওকচোন ঈশ্বৰ পুত্ৰ মানে আৰু জুবিন গাৰ্গে আৰু আমাৰ কাৰণে ঈশ্বৰ পুত্ৰ বুলি এবাৰ আমি জুবিন দাক যিহেতু আমাৰ হেঙুলৰ লগত ইমান বছৰ এটা সম্পৰ্ক এটা জড়িত আছিলে আৰু তেওঁ মানে নোহোৱা হোৱাৰ পৰা যোনটো মানে এটা ভইডটো যোনটো খালী হৈছে মানে যোনকৈ সেইখিনিতো কেতিয়াও আৰু পূৰ নহয় এতিয়াও মানে আমি প্ৰত্যেক বছৰে যেতিয়া আমি মিউজিকৰ কিবা এটা হেৰি বা আমি জুবিন দাৰ লগত সদায় কথা পাতোঁ জুবিন দাক কোনটো গান দিলে ভাল হ'ব জুবিন দাক হেৰি কৰিলে কোনটো ভাল হ'ব আমাৰ আগৰ মন যায় ন জুবিন দাই এনেকৈ
জুবিন দা কেতিয়া নাটক চাবলৈ আহিব, জুবিন দা কেতিয়া হেৰি কৰিব, এনেকুৱা টাইপত সেই বস্তুটো যে একদম নাইকিয়া হৈ গ'ল ফটকৈ। চ' সেই বস্তুবোৰ এতিয়া খুব ফিল কৰা যায়। এইটো মানে জুবিন দাক যেন এৰিব মন যোৱা নাই, হেৰি কৰে তেনেকুৱা টাইপ এটা মানে সেইটো হেৰি থাকে। আৰু জুবিন দাক অবভিয়াছলি জুবিন দাক এটা ট্ৰিবিউট দি মানে তেওঁক একচুৱেলি চেলিব্ৰেট কৰিবহে ওলাইছোঁ। চেলিব্ৰেট কৰি তেওঁক ঈশ্বৰপুত্ৰ বুলি এখন নাটক লৈছোঁ ৰাজদ্বীপৰ। 9টা মাহ এই দূৰদৰ্শন বা চিনেমাৰ পৰা আঁতৰত। ঠিকেই, অলপ এই কথাবিলাক মিছ কৰিম, আৰু মই ভাবোঁ যে এইবোৰ মিছ কৰিবও লাগে। তেতিয়া আকৌ উদ্যম আহে। এতিয়া কৰি যাম আৰু কথাবিলাক। আচলতে চলি থকা যায় জীৱনটো। কথাটো এনেকুৱা যে ৰৈ নাথাকে, গৈ থাকে। কিছুমান কাম আমি ভবামতে হয়, কিছুমান কাম আমি ভবামতে নহয়, কিন্তু জীৱনটো গৈ থাকে। তেনেকেই দিন যাব, ৰাতিপুৱাব, এনেকুৱা হ'ব, কৰি যাম আৰু। আৰু শংকৰ দাদা, এজন কম্পিউটাৰ ছায়েন্সৰ ছাত্ৰ আৰু তাৰপিছত হেঙুল থিয়েটাৰ। মোৰ একচুৱেলি এইম আছিলে মই IT লাইনত যোৱা। IT লাইনত যাম, IT লাইনত গৈ চাকৰি কৰিম। মই তাত ইনফেক্ট গৈ পেলাই কোনোবা এখন এটা কোম্পানীত অলপ সোমাইছিলোঁ। সোমাই পেলাই তাৰপিছত মই 6 মান্থছ হৈছিলে ওলাই আহিলোঁ। মা ট্ৰিটমেণ্টত কৰি তেতিয়া মানে মা ঢুকাইছে 2003। 2004ত মই মানে 5 বছৰ শেষ হৈছে। তাৰপিছত মই থিয়েটাৰ লৈছোঁ। মই তেতিয়া একোৱেই নাজানো, যদিও মোৰ সদায় তাৰমানে মোৰ এটা এতিয়া দেউতাৰ লগত বহুতে কাম কৰিলে। মৃদুল ভূঞা প্ৰথমতে আহিছে, চম্পক শৰ্মাহঁত আহিছে, বহুত আহিছে। সদায় তেওঁলোকে মোক কৈ থাকে, মই সৰুতে দেখিছোঁ তেওঁলোকক হেৰি কৰিছোঁ। এনেকৈ গম পায় মই দেউতাক মানে খুব ভয় খাইছিলোঁ। দেউতাৰ আগত নাযাওঁ, দেউতা বহি থাকিলে মই পিছফালেদি যাওঁ। আগত মই গৈ পেলাই মানে হেৰি দেউতা মানে ৰিহাৰ্চেল কৰি থাকিলেও মই আগলৈ গৈ পেলাই কথা পতা, হেৰি কৰা, মই তেনেকুৱা মানে দূৰে দূৰে আঁতৰে চাই থাকোঁ। ৰেচপেক্টো আছিল তেনেকুৱা। কিন্তু মোৰ এটা মানে দুখ এতিয়াও থাকিব, মই দেউতাৰ পাছত কিন্তু মই মানে দেউতাৰ পৰা প্ৰফেচনেলি মই একো শিকিব নোৱাৰিলোঁ মানে আচলতে। তাৰপিছত মই স্কুললৈকে তাত থাকিলোঁ। তাৰপিছত মই গুৱাহাটীলৈ আহিলোঁ হায়াৰ ছেকেণ্ডেৰী কৰি, তাৰপিছত আকৌ বেংগলোৰ গ'লোঁ গ্ৰেজুৱেশ্যন কৰিবলৈ। চ' মোৰ 9 to তেনেকৈ তাৰপিছত হেৰি হ'ল। তাৰপিছত আহি পেলাই মোৰ তেতিয়া মাও নাই, দেউতাও যে গুচি গ'ল। তেতিয়া এনেকুৱা লাগিলে মানে হেঙুলখন যদি মই তাৰ মানে মা দেউতাই নাইকিয়া নিচিনা এটা মানে মোৰ কিবা এটা আহিলে ভিতৰৰ পৰা। তাৰপিছত মই পূৰা মানে হাৰ্ট এণ্ড চ'ল বোলা থিয়েটাৰতে সোমালোঁ। সোমাই পেলাই তেতিয়াৰ পৰা থিয়েটাৰ মই বেলেগো নকৰিলোৱে আৰু থিয়েটাৰে হেৰি কৰি থাকিলোঁ। মাজে মাজে কেমেৰা নিজৰ কাৰণে কৰি আছিলোঁ। এতিয়া লেটলি মই কেইবছৰমানৰ পৰাহে বেলেগ প্ৰডাকশ্যনৰ পৰা হেৰি কাম কৰোঁ, নহ'বা মই অকল হেঙুলৰ এনেকৈ কৰিয়ে আছিলোঁ আৰু তেনেকুৱা। আৰু সিদ্ধাৰ্থ দা, আপোনাৰ এজন প্ৰিয় পৰিচালক? প্ৰিয় পৰিচালক ৰাজকুমাৰ হিৰাণী। ৰাজকুমাৰ হিৰাণী। তেওঁ ভাল পাওঁ। তেওঁক ভাল পায়। আৰু আমাৰ অসমীয়া ছবি জগতত আপোনাৰ প্ৰিয় পৰিচালক? ৰাজেশ ভূঞা। ৰাজেশ ভূঞা কেৱল মই এক্টৰ হিচাপে পৰিচালনা তেখেতে কৰা নাই, দাদাই। তেখেতে মানুহটোকো মোৰ পৰিচালনা কৰিলে আৰম্ভণি পৰ্যায়ত। সেইকাৰণেতো সদায় তেওঁৰ আসনটো বেলেগ হৈ থাকে। আৰু আপোনাৰ আহিবলগীয়া কিবা ছবি? চিনেমা কৰি থোৱা আছে। এই আমাৰ বন্ধু হিমাংশু প্ৰসাদৰ XYZ আহিব 24 জুলাই। তাৰপিছত 11 ছেপ্টেম্বৰত আহিব নানান পাচনিৰ NRC। জোনালী জংচন বুলি এখন কৰা আছে, আমাৰ ডাক্তৰ 420 যি লিখিছে এই প্ৰণৱ, তেওঁ এখন পৰিচালনাত আহিব সৰসজ্জা বুলি। ৰাইজে আদৰি লোৱাটোৱে কথা। আমি যিমান পাৰোঁ ভালকৈ কামটো কৰি গৈছোঁ আৰু এতিয়া সময়ত গম পাই যাম আৰু। আৰু শংকৰপ্ৰভ দা, আপুনি এতিয়ালৈকে যিসকল নাট্যকাৰৰ লগত কাম কৰিছে তাৰ ভিতৰত আপোনাৰ প্ৰিয় বা শ্ৰেষ্ঠ নাট্যকাৰ বুলি আপুনি কাৰ নাম ল'ব? কাম মই কেইজনমানৰ লগতহে কৰিছোঁ, আৰু তাতে যদি হেৰিটো উলিয়াই দিওঁ আৰু মোৰ বাকীকেইজনে কি হয় বায়েচ হ'ব নোৱাৰি আৰু ইয়াত কেইজনমান নহয়। একচুৱেলি মানে এইটো ডাইৰেক্ট কেনেকৈ ক'ব দিগদাৰ। এটা মানে মই এতিয়া যিমানখিনি কাম, মই এতিয়া মহেন্দ্ৰ বৰঠাকুৰ, মুনীন বৰুৱা, হেৰাৱত বৰুৱা, সকলো এওঁলোকৰ পৰা মই শিকিলোঁ। তাৰপিছত আমি আহিলে অভিজিত দা এতিয়ালৈকে হেঙুলত চবতছে ছাকচেছফুল মানে কমাৰ্চিয়েলি হিট ড্ৰামাছ দিছে। তাৰপিছত মই নতুন এনেকৈ কাম কৰি আহি মই কাম কৰিলোঁ, যাৰ লগত বেছি কাম কৰিলোঁ ৰাজদ্বীপৰ লগত মই কণ্টিনিউছ ৱৰ্ক কৰিলোঁ। তাৰপিছত এতিয়া লেটলি মই প্ৰণৱ বৰুৱাৰ লগত বহুত কৰিলোঁ। মই বেলেগকৈ ছিৰিজো কৰিলোঁ, হেৰিও কৰিলোঁ। চ' চবৰে এটা বেলেগ বেলেগ একচুৱেলি কোৱালিটি থাকে, আৰু মই যেনেকৈ কৰোঁ মানে আমি একেলগে কথা পাতি ডিছকাছ কৰি চবৰ লগত কাম কৰা ষ্টাইলটো বেলেগ। কোনো ভাল বেয়া বুলি কথা নাই। যদি মই একচুৱেলি ভাবোঁ মোক এনেকুৱা ধৰণৰ ড্ৰামা এখন লাগে, তেতিয়া মই অভিজিত দাকে এপ্ৰ'চ কৰোঁ। মোক এনেকুৱা এখন ড্ৰামা লাগিলে ভাল হ'ব, ইয়াক এপ্ৰ'চ কৰোঁ। মই তেনেকুৱাহে, চবেই নিজৰ নিজৰ লাইনত মই শ্ৰেষ্ঠ বুলিয়ে ভাবোঁ।
আৰু সিদ্ধাৰ্থ দা জুবিন দাৰ লগত আপুনি একেলগে কাম কৰিছে, চিনেমাত অভিনয় কৰিছে। জুবিন দাৰ সৈতে এটা আপোনাৰ বিশেষ মুহূৰ্ত আপোনাৰ মনত থকা? আও। তেনেকুৱাতো আছেই বাৰু সৰু ডাঙৰ ঘটনাবোৰ। খালি এবাৰ শ্বুটিঙত এনেকুৱা হ'ল দাদাৰ লগত। চিকাৰৰ শ্বুটিঙত মানে তাতে ৰাতি শ্বুট হৈছে আৰু পানী মানে বৰষুণ দেখুৱাব, পানী টেংক আছে এনেকুৱা কিবা কিবি। আৰু সেইটো ক্লাইমেক্স। দাদাই মানে যিজনে তেওঁক ভাল পোৱা ছোৱালীজনী মাৰিছিল, তেওঁক মাৰিব মানে, বন্ধু সঞ্জীৱে কৰিছিল। সেই চিনটো প্ৰায় 10 মিনিটমান শ্বুট হৈছে, অকণমান ইম্প্ৰভাইজো হৈছে চিনটো কৰি থাকোঁতে, কেমেৰাও তেনেকৈ দুটামান বহুৱাই দিছে। আৰু দাদাই মানে কি কৰিবতো তেনেকৈ ইমানকৈ কৰি থকা নাই আগমুহূৰ্তত, এটা ধাৰণা দিছে, মোৰ কাষতে আছোঁ গম পাইছোঁ। কিন্তু শ্বটটো চলি থাকোঁতে মানে ম'মেণ্টটো এনেকুৱালৈ গৈ আছে, দেখোঁতে মানে এনেকুৱা লাগেও যেন ইয়াক আৰু মাৰিব লাগে। আৰু দাদাই সেইটো ইম্প্ৰভাইজ কৰি ওচৰতে এনেকৈ চালে, কোৰ এখন পালে, কোৰখন লৈ আহিলে। শ্বট চলি আছে কিন্তু পানী দি আছে, বৰষুণ পৰি আছে, মই কাষতে আছোঁ, মাজে মাজে মই চম্ভালোঁ। ইম্প্ৰভাইজ। চিকাৰত আছেই সেই চিনটো। তাৰপৰা কোৰখন আনিলে, পানীবিলাকত নেদেখেতো, বহুত ডাঙৰ ডাঙৰকৈ টোপালবোৰ, গাড়ী দিহে মাৰিছে, অৰিজিনেল নহয়। তো কোৰখন এনেকৈ দিলে, মই ভাবিলোঁ মোক ধৰিব দিছে, যিহেতু চৰিত্ৰটো তেখেতৰ সহকাৰী গাইড হিচাপেও থাকোঁ। কোৰখন এনেকৈ ধৰিবলৈ ল'লোঁ, আচলতে তেওঁ মোক দিয়া নাছিল, কোৰখন দলি মাৰি দিছিল। কিবা যদি কোৰখনৰ ধাৰটো দি আহি মোৰ ইয়াতে কাটি দিলে। এতিয়াও দাগটো আছে আৰু ইয়াতে। তাৰপিছত এতিয়া তেনেকৈ এক্টিংটো এতিয়া মই কাট কৰিব নোৱাৰোঁ, শ্বটটো চলি আছে। আকৌ ইমান তিতি বুঢ়ীটো কৰাটো সম্ভৱ নহয়। তাৰপৰা এক্টিঙৰ মাজতে কিবা জুতিত মানে এনেকৈ চুলি তুলি ধৰা নিচিনা এক্টিং কৰা চলে, এনেকৈ চাওঁ তেজ ওলাইছে নেকি, আঠা আঠাও লাগে। অলপ সময় থাকিলোঁ, তাৰপৰা যেতিয়া কাট হ'ল, প্ৰায় 10 মিনিট হয়তো নহ'ব, দীঘল মানে। তাৰপিছত দেখিছোঁ ইয়াতে গোটেই, একদম মই ফটোখন দি দিম তোমাৰ, ইয়াতে গোটেই এনেকৈ ফাটি আছে। কিন্তু এটা ভাল হ'ল যে এই বিষ পানীটো ওলাই গ'ল, ফুলি নগ'ল, নহ'লে পিছদিনা শ্বুটিঙত প্ৰব্লেম হ'ল। সেই দাগটো আৰু দি থৈ গ'ল আৰু দাদাই, থাকক আৰু দাদাৰ চিন আৰু। দাদাৰ আছিলে। হেঙুল থিয়েটাৰত প্ৰায় 80% হয়তো নতুন অভিনয় শিল্পী। প্ৰত্যেক বছৰে নহয় মানে মানে কিন্তু সুবিধা লওঁ আৰু বহুত। প্ৰত্যেক বছৰে মানে ইমান নহয় মানে কম বেছি পৰিমাণে লওঁ। হয়। কিয় লোৱা হয় মানে? কিয় মানে ভাল লাগে নতুন হ'লেও কাম কিন্তু কৰি, সেইকাৰণে। মানে সকলো ভেমকন থিয়েটাৰ কিন্তু নতুন অভিনেতা অভিনেত্ৰীক সেই ইমান ৰিক্সটো আগস্থান লয়, নিদিয়ে সেইটো কিন্তু চাগে। ভাল লগা হয়। এই নতুন ওলাই আহিলে ভাল লাগে। আৰু সঁচা কথা ক'ব গ'লে আমাৰ এতিয়া ভাইমান থিয়েটাৰ মানে মোবাইল থিয়েটাৰ ইণ্ডাষ্ট্ৰীত নতুন টেলেণ্টৰ বহুত প্ৰয়োজন। মানে নাইকিয়া হৈ গৈছে মানুহ। যোনে মানে থিয়েটাৰত আহি থিয়েটাৰত থাকি অলপ থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো গ্ৰ' হ'বলৈ, গোটেই ইণ্ডাষ্ট্ৰিটো গ্ৰ' হ'বলৈ মানুহ চবফালে গ্ৰ' হ'ব লাগিব ন। চ' সেই বস্তুটো তাৰমানে সেইকাৰণে নতুন টেলেণ্ট লাগে, ছাষ্টেইন কৰিব লাগে। বহুত আহে থিয়েটাৰলৈ, আহি মানে থিয়েটাৰখন একচুৱেলি ভাইমান থিয়েটাৰত একচুৱেলি নজনাকৈ কেতিয়াও আহিব নালাগে। মানে থিয়েটাৰখন কি হয়, লাইফষ্টাইলটো কেনেকুৱা, সেইটো নজনাকৈ এনেই কিছুমান তাৰমানে যাম আৰু মানে খুব বহুতে ভাবে বহুত পইচা পায়, সেইকাৰণে পইচাৰ কাৰণে যাম, গৈ পেলাই তাৰপিছত বহুত বেলেগ বেলেগ ধৰণৰ বস্তুবোৰ হৈ থাকে, মানে যেনেকৈ ভাবিছিল তেনেকৈ নহয়। সেইকাৰণে মানে কিছুমান আহে ছাষ্টেইন কৰিব নোৱাৰে, কিছুমান থাকি যায়। যদি আপোনাক মই সোধোঁ যে এগৰাকী অভিনেতা যি হেঙুল থিয়েটাৰলৈ বিশেষ অৱদান বা তেখেতৰ কাৰণে হেঙুল থিয়েটাৰ এখোজ হ'লেও আগুৱাই যোৱা বুলি আপুনি নিজে বিচাৰ কৰিব? নহয়, তেনেকৈতো এজন কেতিয়াও হ'ব নোৱাৰে। নাই। আমি 15জন 10জন বা 15জন আৰ্টিষ্ট থাকে, চবৰে তাত আৰু ভাইমান থিয়েটাৰটো এটা মানে এটা পুৰা মানে এটা টিমত চলা বস্তু এটা মানে ড্ৰপমেণ্টটোৱে টাইমত ড্ৰপটো নাপালেও সেইটো গ'ল আৰু চিন। জব আৰ্টিষ্টে লাগিলে যিমানে ভাল কৰি দিয়ে, যদি তাৰ বোলে হেৰিটো আছে আগতে পেলাই দিলে, হেৰিটো কৰাৰ আগতে তো গ'লেই নহয়। তেতিয়া সেই তেনেকুৱা নিচিনা চব মানে সেইটো আৰু মিউজিচিয়ানটোৱে একে টাইমত যদি মিউজিকটো নাপেলায়, সেইটো হ'ল। চ' তাত কণ্ট্ৰিবিউশ্যন চবৰে থাকে, কিন্তু সেইটো হয়। এতিয়া মানুহে দেখোঁতে কেমেৰাটো একে, ষ্টেজতো একে, ষ্টেজত চাই থকা মানুহটোৰ চবতছে কণ্ট্ৰিবিউশ্যন বেছি থকা বুলি মানুহে এটা ধাৰণা হয়। কিন্তু বেক অফ দ্য কেমেৰা বা বেক ষ্টেজত থকা মানুহখিনিও সমানে অৱদান থাকে, মই ভাবোঁ। চ' সেই গোটেইখিনি মিলিহে থিয়েটাৰ হয়, যৌথ প্ৰচেষ্টা। যৌথ প্ৰচেষ্টাত হয়। আৰু ডেফিনেটলি ফেচ ভেলু থাকে, কাৰোবাৰ এওঁৰ ফেচ ভেলু আছে, তেওঁক সেইকাৰণে বেছি চিনি পায়, তেওঁক চাবলৈ আহে মানুহ, সেইটো এটা বেলেগ কথা। কিন্তু এজ এ হোল নাটকখন উলিয়াই পেলাই হিট হ'বলৈ বা পপুলাৰ হ'বলৈ চবৰে অৰিহণা সমানেই থাকে, মই ভাবোঁ। আৰু সিদ্ধাৰ্থ দা, জুবিন গাৰ্গৰ বিষয়ে ওলাইছে ইতিমধ্যে। জুবিন গাৰ্গ তেখেতে অবাঞ্ছিতভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। এতিয়া যদি মই আপোনাক কওঁ জুবিন গাৰ্গ আৰু ন্যায়, কি ক'ব? পাব, ন্যায় পাব, সেয়া আইনৰ ওপৰত বিশ্বাস আছে আৰু পাব লাগিবই। দাদাই নাপালে কোনে পাব? বিশ্বাস হেৰাই যাব দেখোন। পাব। আৰু অসমীয়া ছবি জগতৰ, চিনেমা জগতৰ এগৰাকী প্ৰিয় অভিনেতা আৰু এগৰাকী অভিনেত্ৰী।
বিষ্ণু খাৰঘৰীয়া ছাৰ, তেখেতক ভাল পাওঁ। মৃদুলা বৰুৱা বাক ভাল পাওঁ। থিয়েটাৰ, ফেমিলি আৰু গতিশীল সময়। এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ আৰু বিশেষকৈ মোবাইল থিয়েটাৰৰ কথা কৈছোঁ। যদি ফেমিলি ছাপৰ্টটো নাই, এই থিয়েটাৰ কৰি কোনো লাভ নাই। মানে থিয়েটাৰত কৰিবই নোৱাৰা, কাৰণ কোনো সময়ৰ কোনো হেৰি নাই। গধূলি ভাত খাব আহিম, দিনত ভাত খাব আহিম, ৰাতি আহিম, আজি ৰাতি নাহোঁ, ৰাতি দেৰিকৈ আহিম, হেৰি পাম। কোনো ফেমিলিটো মানে ফেমিলি যদি ছাপৰ্ট নিদিয়ে তেতিয়াহ'লে থিয়েটাৰ কৰিব নোৱাৰি। না আৰ্টিষ্টে পাৰিব, না প্ৰডিউচাৰ পাৰিব, না ডাইৰেক্টৰ পাৰিব। থিয়েটাৰত যোনে ঘূৰি থাকে কোনো নোৱাৰে। কাৰণ যোনে ৰেগুলাৰ আজি 25-30 বছৰ থিয়েটাৰত আছে, তুমি ভাবা 9 মাহ থিয়েটাৰত থাকে, 3 মাহ ঘৰত থাকে এবছৰ, আকৌ 9 মাহ থিয়েটাৰত, আকৌ 3 মাহ। চ' 9 মাহ লগত থকা মানুহখিনিৰ লগত বেছি এটাচমেণ্ট হ'বনে 3 মাহ হেৰিটো লগত? মানে যোন একেবাৰে থাকে, আমাৰ কথা বেলেগ, আমি অহা যোৱা কৰি থাকোঁ, বা হেৰি যোনে কণ্টিনিউৱাছ থাকে, এৰিব নোৱাৰে থিয়েটাৰ, তো তেওঁলোকৰ কাৰণে। চ' ফেমিলি থিয়েটাৰ এইটো সদায় আগৰ পৰা যেনেকৈ আছিলে, মানে সেই বস্তুটো থাকিবই। তেওঁলোকৰ প্ৰচেছটোৱে এনেকুৱা, কাৰণ এটা কণ্ট্ৰেক্ট হয় ন, 9 মাহ কণ্ট্ৰেক্ট এটা ঘূৰি থাকিব লাগে। চ' বস্তুটো তেনেকুৱা। চ' ইয়াত আৰু কোনো চেঞ্জ নহয়, আগৰ পৰাই 9 মাহ হৈ আছিলে, 9 মাহ, এতিয়াও 9 মাহে আছে। এতিয়া বৰঞ্চ অকণমান কষ্ট বেছিহে হৈছে, কিবা কিবি প্ৰম'ও হয়, গানো হয়, তাৰপিছত একশ্যনো হয়। আজিকালি গান, নাচ গান বহুত কিবা কিবি হয়। আগতে অকল ড্ৰামা বেষ্ট আছিলে, ড্ৰামাটো বেছি আছিলে, নাচ গান কম আছিলে। আজিকালি বহুত টেকনিকেল কথাও থাকে, প্ৰডাকশ্যন কষ্টটো বহুত বেছি বাঢ়ি গ'ল, আৰু বেলেগ হৈ গ'ল এতিয়া থিয়েটাৰৰ গোটেই দুনিয়াটো। আৰু সিদ্ধাৰ্থ দা, কওকচোন বিদ্যা বালান। বিদ্যা বালান, কিনো ক'ম আৰু, তেখেতলৈ সন্মানটো থাকিবই, মৰমটো আছে, এক্টিং চাই ভালেই পাওঁ আমি, চাইছোঁৱেই তেখেতৰ। আৰু তেখেতে মোৰ ডাইলগ মাতি দিলে আমি, সেইটোতো থেংকফুল আৰু, এইটো ভাল লাগিছে মোৰ। প্ৰথম বিশ্বাসেই হোৱা নাছিল, তাৰপিছতে গম পালোঁ আৰু তেখেতেই বুলি। আপোনাৰ ডাইলগ কৈছিলে তেখেতে? খবৰ লৈছিলে নে তোমাৰ? খবৰ নহয়, এই যে হিন্দী চিনেমাখন কৰিছিলোঁ যে, আহিছিল অঁ বাজিং খুৱাতে, তেতিয়া সেই নামটো লৈছিল। মানে এখেতলোকৰতো চিনাকি ন, যিহেতু FTI, আৰু তেখেত যিজনে পৰিচালনা কৰিছিল, তেখেত হেড আছিল এক্টিং ডিপাৰ্টমেণ্টৰ। বিদ্যা বালন তেওঁলোককতো পাই থাকে, এওঁ ক'লে যে চিনেমা এখন অসমত ৰিলিজ দিব, তেওঁ পৰিচালনা কৰা, গতিকে অকণ কৈ দিব লাগে। আৰু তাতে মানে লিডত আছে, এনেকৈ কৈ মোৰ নামটো ক'লে, আৰু মই সেইজন যাৰ ডাইলগ আপুনি কৈছে, মানে তেওঁক বুজাই তেনেকৈ চিনাকি দিলে। তেওঁৰ নামটো কৈ দিছে, মই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি থৈছোঁ ভিডিঅ'টো। বিদ্যা বালানে কোৱা ভিডিঅ'টো? এইটো ডাঙৰ কথা। এতিয়া আচলতে তেওঁলোকে আমাৰটো কোৱাটো, আমি কোৱাটো সাধাৰণ বাৰু, সেইটোৱে। সংকল্প দা, প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতি। মোৰ দেউতা আৰু মা। মই বহুত সৰুতে বুলি ক'ব লাগিব, আৰু পঢ়ি থাকোঁতে হেৰুৱালোঁ। এবাৰ কৈছোঁৱে, দেউতালৈ মই একচুৱেলি বহুত ভয় খাইছিলোঁ সৰুৰে পৰা, বহুত ভয় খাইছিলোঁ দেউতাক। মানে বহুতে তেতিয়া ভয় খায়, বহুত মানে কথা চথাবোৰ আছিলে ৰাফ আছিলে, মানুহটো ইমান ভিতৰকৈ ইমান ৰাফ আছিলে, কথা মানে অকণমান হাৰ্চলি কয় আৰু। তাৰপিছত আপোনাৰো কোৱা অলপ তেনেকুৱা, কিন্তু হয় আপোনাৰ যেতিয়া লগ নাপায় তেতিয়া অলপ খুব ৰাফ ৰাফ লাগে দেখিলে, কিন্তু নহয় আপুনিও তেনেকুৱা কথা পাতিবলৈ, সম্পৰ্ক হ'লে গম পায়। না তেখেতকতো আমি পোৱা নাই, নামহে শুনিছোঁ, আমি বাবলু দাকহে পাইছোঁ। দেউতাক মানে সেইটো, দেউতাৰ মানে কামৰ পূৰা বলিয়া আছিলে, কাম মানে আমাৰ নাটক লৈ, চিনেমা লৈ, নাটক লৈ বেছিকেলি। আৰু মাটো এক্ট্ৰেছে আছিলে। চ' আমাৰ সৰুৰে পৰা পৰিৱেশটো তেনেকুৱাই আছিলে আৰু। মা দেউতাৰ পৰা বহুত, মা বহুত চিম্পল আছিলে, আৰু মই মাৰ লগত ক্ল'জ আছিলোঁ। মাৰ লগত চব কথা শ্বেয়াৰ কৰোঁ, দেউতাৰ লগত একো শ্বেয়াৰ কৰি নাপালোঁ। মাৰ থ্ৰুৱেদি দেউতাক সদায় কৰি থাকিলোঁ। খালি দেউতাৰ লগত মই এটাই কাম কৰোঁ, বহি একেলগে ক্ৰিকেট চাওঁ দুটাই, আৰু ক্ৰিকেটত খুব তেতিয়া কথা পাতোঁ, প্লেয়াৰ্ছ লৈ আহিলে। বাকী এনেই খুব কম, খেলৰ কথা হ'লে পাতোঁ, নাটকৰ কথাটো পাতি হেৰিয়ে নাই। তাৰপিছত মই যেতিয়া অলপ অলপ ডাঙৰ হ'লোঁ, আমি গুৱাহাটীলৈ আহোঁ। গুৱাহাটীলৈ দেউতা আহে কামতে, থিয়েটাৰ নাটক আৰম্ভ হোৱাৰ আগত নাটক ল'বলৈ আহে। তেওঁ মহেন্দ্ৰ বৰঠাকুৰ ঘৰলৈ যায়, মুনীন বৰুৱাৰ ঘৰলৈ যায়। মই কিন্তু মানে বিৰাট হেৰি পাওঁ, মানে কি মানে পাতি আছে। এবাৰ মহেন্দ্ৰ বৰঠাকুৰ আৰু দেউতাৰ মানে কিবা এটা
মানে চিন এটা লৈ কিবা এটা মানে চেঞ্জ কৰিবলৈ দেউতাই কিবা লৈ আহিছিলে বোলে কথা এটা আমাৰ দেউতা মহেন্দ্ৰ বৰ্ধকক বৰ্তা বুলি মাতিছিলোঁ Yeah. মহেন্দ্ৰ বৰ্ধকো বিৰাট মানে ঘৰুৱা নিচিনা নাছিলে মনত চ' দেউতাৰ কাৰণে পাতি আছে দাদা তাৰপিছত কিবা এটা কথাত আৰু মানে চিনটো এইটো এনেকৈ হ'ব লাগে তাৰপিছত কৈছে বৰ্তাই কৈ আছে নহয় এনেকৈ কেনেকৈ হ'ব নাই আপুনি তেনেকৈ ক'ব লাগিব ন মানুহে এইটো মানুহে বুজিব কেনেকৈ বুজিব তাৰপিছত মই আৰু এতিয়া আপেলটো আৰু মই আপেল বুলি তলত এইটো এটা আপেল বুলি লিখি দিম নেকি বৰ্তাই কৈছে তাৰপিছত দেউতাই কৈছে লিখি দিব লাগিবতো দেখিবলৈ যদি আমৰ নিচিনা হয় তাৰপিছত এনেকুৱা লেভেলৰ কথাও পাতি থাকে আৰু মই আৰু এইখিনিতে চকীত বহি মানে কিনো পাতি আছে মই একো ধৰিব পৰা নাই কিন্তু সেই কথাটো মোৰ মানে মনত থাকি গ'ল এতিয়া যিহেতু পাতি আছিলে তেতিয়া মানে সেই কিছুমান কথা সৰুতে মনত থাকি যায় যে সেই মনত থাকি গ'ল তেনেকৈ মই বহুত হেৰি গৈছোঁ মুনীন বাৰ তাতো যাওঁ তেতিয়া তাতো মানে নাটকৰ ডিছকাশ্যন ডিছকাশ্যন এনেকুৱা হৈ থাকে চ' তেনেকৈ ডাঙৰ হ'লোঁ তাৰপিছত মইতো 10লৈকে থকা ঘৰত তাৰপিছত 10ৰ পিছত আকৌ মই গুৱাহাটীলৈ গুচি আহিলোঁ হোষ্টেলত থাকিলোঁ তাৰপিছত আকৌ বেংগলোৰ গ'লোঁ তাৰপিছত আৰু মই পোৱাই নাই মই যোৱাৰ পিছত আকৌ মানে দেউতা ঢুকালে তাৰপিছত আকৌ আহিলোঁ মাৰ এইটো এপিছ'ড হ'ল চ' মই খুব একচুৱেলি মৰমতে ডাঙৰ হয় ল'ৰা এটা আৰু সিদ্ধাৰ্থ দা বেহৰবাৰী আউটপোষ্ট নে ভেৰাইটি ৰাইটি কমিক কেৰেক্টাৰ নে চিৰিয়াছ কেৰেক্টাৰ চিৰিয়াছ চিৰিয়াছ নগাঁও নে গুৱাহাটী অসম অসম অসমীয়া চিনেমাৰ যি উত্তৰণ এতিয়া ইয়াৰ ফলত থিয়েটাৰ জগতত পৰিব পৰা কিবা প্ৰভাৱ নাই মই নহ'ব তেনেকৈ পৰিব বুলি কাৰণ থিয়েটাৰটো এটা লাইভ শ্ব' হয় থিয়েটাৰৰ অডিয়েঞ্চ আৰু হেৰিখিনি সম্পূৰ্ণ বেলেগ হয়তো থিয়েটাৰৰ চোৱা বহুত অডিয়েঞ্চে মানে চিনেমা কম চায় থিয়েটাৰ কিছুমানে বহুত ধৰণৰ অডিয়েঞ্চ আছে ন দুটা মিডিয়াম চায় চিনেমাও চায় থিয়েটাৰো চায় চ' মই ভাবোঁ তেনেকৈ কোনো প্ৰভাৱ নপৰে দুটা নিজৰ নিজৰ ঠাইত হেৰি আছে আৰ্টিষ্ট বহুত বোলে এতিয়া কোনোবা যদি আৰ্টিষ্ট সিদ্ধাৰ্থৰ কথাই ক'লোঁ সিদ্ধাৰ্থ এতিয়া 15খনমান চিনেমা বোলে এইবছৰে আছে এনেকুৱা এটা ষ্টেজ যদি আহি যায় তেতিয়া বাৰু তাই থিয়েটাৰলৈ যোৱাটো কথা ভাবিব বেলেগকৈ সেই তেনেকুৱা পৰ্যায়ত নহালৈকে মানে বোলে আমাৰ আৰ্টিষ্ট কোনো পাবলেই নাই সেইকাৰণে কৈছোঁ থিয়েটাৰ নতুন আৰ্টিষ্ট জন্ম হ'ব লাগে থিয়েটাৰৰ কাৰণে সেইটোৱে এনেই চিনেমা তেনেকৈ ইমানবোৰ নাই বাৰু এনেই আছে কিন্তু এইবোৰ হললৈ আহিলে কাউণ্ট কৰাহে ভাল এনেই সংখ্যা বঢ়াই লাভ নহ'ব আৰু আপোনাৰ পৰা আমি চিনেমা কেতিয়া পাম মই যেতিয়া প্ৰডিউচাৰ পাম তেতিয়া মোৰ সেয়াই আৰু যদি কিছু ক'ৰবাত কিবা কথা চলি আছে কিন্তু পূৰা মেটেৰিয়েলাইজ হোৱাগৈ নাই হ'লে হ'বগৈ লাগে হ'ব বুলি ঈশ্বৰ পুত্ৰ চিনেমা হ'ব লাগে বুলিও লিখিছে কমেণ্টত ট্ৰেইলাৰটো যে ৰিলিজ হৈছে অঁ ইউটিউবত অঁ অঁ লিখিছে মানে চিনেমা লাগিছে এনেকৈ লিখিছে চিনেমা আৰু সিদ্ধাৰ্থ দা আপোনাৰ মতে আমাৰ অসমীয়া ছবি জগতত আহিবলগীয়া এটা পৰিৱৰ্তন যিটো আপুনি আশা কৰে পৰিৱৰ্তনটো আচলতে আহিছেও এতিয়া আগতকৈ চব কথাই উন্নত হ'ল কাৰিকৰী দিশত হওক বাকী হল আদিও হৈছে আৰু হ'ব মানে গতিকে বা বাজেট আদিও বাঢ়িছে অসমীয়া চিনেমা মানুহে চাবলৈ লৈছে আৱেগত নাচায় আজিকালি সেইটো ভাল খবৰ ভাল যি হৈছে সেইখন চায় কিন্তু আৰু এতিয়া আজি নিউজ এটা পাইছোঁ মই চৰকাৰ ফালৰ নিউজ এটা এনেকুৱা এতিয়া মানে কোনোবা হল খোলোঁ বুলি ক'লে ফাইল মানে গুৱাহাটী নাহে DC পৰ্যায়তে সেইটো হ'ব সেইটোতো ভাল কথা সহজ হ'লে ন ফৰ্মেলিটিজবিলাক তেতিয়া মানুহ আগ্ৰহী হ'ব ভ্ৰাম্যমান থিয়েটাৰ আৰু কাৰিকৰী কৌশল অৰ্থাৎ মানে যিটো টেকন'লজি মানে ভ্ৰাম্যমান থিয়েটাৰৰ লগত টেকন'লজিটো জড়িত একদম প্ৰথম পৰাই আছিলে যেতিয়া হৈছুতলৰ পৰা প্ৰথম আৰম্ভ কৰিছিলে চিনে থিয়েটাৰ বুলি আৰম্ভ কৰিছিলে তাত তেতিয়া শ্বুটিং কৰিও কিছু গান মানে স্ক্ৰীণত দেখায় বা টেকনিকেল ড্ৰামাও কিবা কিবি কৰিছিলে আগৰ তাৰপিছত মৌলিক নাটকৰ এটা ধাৰা সৃষ্টি হৈছিলে পিছলৈ তাৰপিছত আকৌ টেকনিক আহিছিলে তাৰপিছত আকৌ টেকনিকটো গৈ এতিয়া আকৌ কোনোবাই আকৌ টেকনিকেল ড্ৰামা আৰম্ভ কৰিছে টেকনিকটো পাৰ্ট অফ দ্য মোবাইল থিয়েটাৰ টেকনিকেলটো তাৰমানে এতিয়া অকণমান উন্নত হৈছে কাৰণে কিছুমান বস্তু কৰিবলৈ অলপ ইজি কাৰণে মটৰাইজ হৈছে কিছুমান বস্তু সেইকাৰণে কৰিবলৈ অলপ ভাল কাৰণে এতিয়া অকণমান ইজিলি কৰে আগতে সেইখিনি ইমান পচিবিলিটি অলপ কম আছিলে ইয়াতছে আৰু বহুত কৰিব পাৰি কিন্তু আমাৰ যে মোবাইল হয় বস্তুটো 3 দিনৰ মূৰত ভাঙিব লাগে হেৰি হ'ব ষ্ট্ৰাকচাৰটো বাঁহৰ ষ্ট্ৰাকচাৰ বা কম বেছি পৰিমাণে আইৰণ থাকে ৰ'দ থাকে কিন্তু মোবাইল যিহেতু ষ্টেটিক নহয় হলটো মানে দুদিনত ইনষ্টল কৰিব লাগে চ' এই লিমিটেশ্যন থাকে বহুত লিমিটেশ্যনো থাকে কাৰণে মানে টেকনিকটো কম হয় একচুৱেলি আৰু
কৰিব পাৰিলেতো আৰু ভাল হ'ব। ফটকৈ বতাহ বৰষুণ আহিলে কেনেকৈ আমি গোটেইখিনি আকৌ ডিজেম্বল কৰিব পাৰিম। তো সেইখিনি আকৌ মানে চব কথা ভাবি মেলি কৰিব লাগে যে, সেইকাৰণে তাৰমানে বস্তুটো। কিন্তু টেকনিকটো থিয়েটাৰত আগৰ পৰা আছে আৰু ভৱিষ্যতলৈও থাকিব। আৰু প্ৰযোজক হিচাপে ভ্ৰাম্যমান থিয়েটাৰৰ এটা ভাল লগা আৰু এটা বেয়া লগা দিশ। বেয়া লগা দিশটো ফেমিলিলৈ লাগে আৰু এবাৰো তাৰমানে মই গৰম বন্ধত তাহাঁতৰ লগত থকা নাই, কাৰণ এইটো মই ৰিহাৰ্চেল কৰিব লাগে এইটো পিৰিয়ডত। সেইটো মোক অকণমান হাৰ্ট কৰে কেতিয়াবা। আৰু আৰ্টিষ্টৰ কাৰণেও মানে ইয়াত কোনো এতিয়া ৰবীন্দ্ৰ ভৱনত গ'লে বস্তুটো অলপ বেলেগ হয়, মোবাইল চোবাইল অফ কৰি মানুহে একদম তো তাত তেনেকৈ থাকে। ইয়াততো তেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন বুলি কথা নাই, মানুহ চুপ ভাও কৰি চাই থাকে, হেৰি চাই থাকে। ফটকৈ এটা মানে বেয়া কমেণ্ট কোনোবা এটা মানে এনেই ধৰক মই নিজে দেখিছোঁ, কোনোবা এনেকৈ আহিলে না, আহি পেলাই সোমাইছেহি আৰু এই চিনটো কিয়ে মানুহটোৱে কান্দি আছে, কিহৰ কাৰণে কি হৈ আছে একো নাজানে, ফটকৈ আহি সোমাই আহি পেলাই থাকে এই হ'ল আৰু এই কি এই মানে কিবা কিবি মানে নক'বলগীয়া শব্দ কিছুমান কৈ পেলাই হেৰি কৰে। তেতিয়া তাৰমানে বস্তুটো বেয়া লাগে, আৰু ইমান কষ্ট কৰি মানে এজন দুজন মানুহৰ কাৰণে গোটেই মানুহখিনি হেম্পাৰ হৈ যায় ন। ভাল লগা দিশ এটাই, জিপচি টাইপ লাইফটো মানে ঘূৰি থাকে 3 দিনৰ মূৰে মূৰে, বেলেগ বেলেগ জেগা, বেলেগ বেলেগ হাৱা পানী বদলি হয়, বেলেগ মানুহ লগ পায়, নতুন মানুহ লগ পায়, বহুত কথা জানেও, বেলেগ বেলেগ জেগাৰ কথা জনা হয়, নতুন কথা জনা হয়। তুমি ভাল কৰা বেয়া কৰা, চিনেমাখন বেয়া পালে এই স্ক্ৰীণত গালি পাৰিব, ইয়াত মানে ফিডবেকটো ডাইৰেক্ট পায়তো। মানুহজন ভাল কৰিলে বা চিধা গৈ পেলাই বেগত, আৰু বিভিন্ন ধৰণৰ মানুহ থাকে, বিভিন্ন ধৰণৰ কথা কয়, ইনষ্টেণ্ট গম পোৱা যায় তুমি কি কৰি আছা। আৰু সিদ্ধাৰ্থ দা, আপোনাৰ পৰা এটা ডায়লগ শুনিব বিচাৰিম, কিন্তু ইংৰাজীত। ইংৰাজী এনে কমনলি খুব কৈয়ে থকা হয় চৌটোবিলাকত, সেইটো ক'বলৈ ভাল আৰু। লেংগুৱেজ ইজ দি মেইন ইকুৱেলিজিম অফ ডমেষ্টিকেশ্যন। দেয়াৰ ইজ ন' হাৰ্ট অফ কমিউনিকেশ্যন উইদাউট পাৰ্মিশ্যন, এভৰি মেন ন' ইট ভেৰি ৱেল ডেট ইউ কেন বি নট এলট বাট ইউ শুড নট এগ্ৰিমেণ্ট অন ইণ্ডিয়া। এইটো একো অৰ্থ নাই, ময়ো নাজানো কেনেকৈ বা শব্দবোৰ জইন লাগিল, ময়ো গম নাপাওঁ। ইণ্ডিয়াটো কি বস্তু কি বা এইটো, কেতিয়াবা এদিন মই চাৰ্চ কৰি উলিয়াইছোঁ, কোনো জইন নালাগে মানে। কেনেকৈ বা মানে আহি মোৰ মনলৈ আহিল বা। হয়, মানে সৃষ্টি আপোনাৰে মোৰে মানে কিবাকৈ শব্দবোৰ চাগে কালেক্ট কৰি মই এনেকৈ কৈ বা মনত ৰ'ল, বেহা বেত কৈ দিলোঁ, সেইটো হৈ গ'ল আৰু কথাটো। সেইবিলাক এটা সময়ত এনেই জাবৰ হৈ আছিল, মগজু ডাষ্টবিনত পৰি আছিল, এতিয়া অলপ ৰং চং সানি অকণমান সজাই থ'ব পৰা হ'ল আৰু। আৰু আপোনাৰ পৰা জানিব বিচাৰিম ভ্ৰাম্যমান থিয়েটাৰৰ ভৱিষ্যত। ভৱিষ্যতবাণী কৰিব পৰা হোৱাকৈ নাই এতিয়া, মানে এতিয়া অকণমান পিৰিয়ডটো মানে সেই মই যোনটো ক'লোঁ ন, অকণমান আৰ্টিষ্ট কম হৈ গৈছে, আৰু থিয়েটাৰো বহুত হৈ গৈছে। একচুৱেলি মই ভাবোঁ দেই, থিয়েটাৰ বহুত হৈ গৈছে, মানে জিঅ'গ্ৰাফিকেলি যিমান অসমত থিয়েটাৰ ঘূৰিব লাগে তাতছে মানে বেছি হৈ গৈছে, কাৰণ মানুহৰ এটা বাজেট থাকে ন চাবলৈ। একেখন ফিল্ডতে 2খন থিয়েটাৰ একেটা টাইমতো হৈ যায় কেতিয়াবা। কোনোবা থিয়েটাৰ এফেক্টৰ কথা নহয়, আল্টিমেটলি গোটেই ইণ্ডাষ্ট্ৰিটোকে এফেক্ট কৰে আৰু একচুৱেলি চবকে মানে ৰুটটো চবৰে একে থাকে, একে হেৰি হয়। এতিয়া ওলাওঁতে গম পাবা আৰু এই ক'ৰবাত এই আজি ইয়াত ওচৰতে 1 কিলোমিটাৰ আগত হেৰি আছে নহয়, কোনোবা এখন আছে। চ' আমাৰ এই মানুহখিনি তালৈ গ'ল, কমিটিয়ে ক'ব, সিফালে সিটো কমিটিয়ে ক'ব, এই মানুহখিনি তালৈ গুচি গ'ল, একেলগে পৰি গ'ল ডেট। সেই এনেকুৱা টাইপৰ মানে হেৰি কিছুমান হৈ থাকে, কিন্তু চলাত থিয়েটাৰ চলিয়ে থাকিব, আৰু থিয়েটাৰ থাকিব মোৰ মতে, সদায় থাকিব, কাৰণ ইমানখিনি মানুহৰ ইয়াত অৰিহণা আছে আগৰ পৰা। আমাৰ অনুষ্ঠানটোৱে কানেক্টিভ ৰুমলৈ আপোনালোক দুজন আহিলে, তাৰ বাবে আপোনালোক দুজনকে আমি ধন্যবাদ জনাইছোঁ। গতিকে দৰ্শক, আজিৰ খণ্ডটিত আপোনালোকে দুজন অতিথিৰ লগত আমি কথা পাতিলোঁ, আপোনালোকে দেখিলে, নিশ্চয় আজি খণ্ডটি আপোনালোকে ভাল পালে, আৰু পৰৱৰ্তী খণ্ডসমূহতো আমি এনেদৰে নতুন নতুন অতিথি আপোনালোকৰ সন্মুখলৈ লৈ আহিম। আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটিক এনেদৰে মৰম আৰু আদৰ জনাই যাব, আৰু লগতে আশা কৰিছোঁ আপোনালোকে যেনে আমাৰ এই চেনেলটি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।